আসলে আজি আমার দতমা ব্লকৰ আমারে ইউথ ওমেন আর বিএসইউ এই তিনিটা আমারে বিপিএফ দলৰ যেটো হাকা কমিটি আছে এওঁলোকৰে এটা কৰ্মী সভাৰ নামত আমি এটা মুকলি সভা পাতিছিলো আৰু ইয়াৰ লগতে এতিয়া আপোনাসকলে ইতিমধ্যে দেখা পাইছে মিটিংখনত আমাৰ দতমা ব্লকৰ অধীনস্থ বিভিন্ন গাঁওবিলাকৰ পৰা অজস্ৰ আমাৰে কৰ্মী সাপোৰ্টাৰবিলাকে অংশগ্ৰহণ কৰিছে আৰু হেতু আমাৰ এটা ভাল আমাৰ দলৰ শক্তি প্ৰদৰ্শনৰ নিচিনা এটা কাৰ্যসূচী হৈ গ'ল। ইয়াৰ লগতে আজি আমাৰ এটা আনন্দৰ বিষয়টো হ'ল যে এই অঞ্চলৰ আমাৰ বিপিএফৰ লগত জড়িত নথকা যিবিলাকে ইউপিপিএল আৰু বিজেপি কৰা আমাৰ ৰাইজ আছিলে তেখেতসকলে এতিয়া বিজেপি আৰু ইউপিপিএলৰ প্ৰতি মহভংগ হয় আগন্তুক বিটিসি ইলেকশনত বিপিএফ দলে যেহেতু সরকার গঠন কৰিব সেইটো খাটাংকে বুঝি পায় তেওঁলোকে বিপিএফ দলত যোগদান কৰিছে। আজি মানে 300ৰ বেছি বিপিএফ দলত যোগদান কৰাটো আমাৰ কাৰণে বিপুল এটা মানে জনসমৰ্থন থকাটো বুজায় আমাৰ কাৰণে এটা ডাঙৰ মানে আমি যে সফলতা লাভ কৰিব পাৰিছো এওঁলোকৰ যোগদানৰ দ্বাৰা আমি সেইটো অনুভৱ কৰিছো। বিপিএফ দলত দিনে দিনে বিভিন্ন দল সংগঠনৰ পৰা ইউপিপিএল বিজেপি কংগ্ৰেছ কৰা এইবিলাক সাপোৰ্টাৰবিলাকে আজি নিজৰ নিজৰ দল ত্যাগ কৰি পেলাই আমাৰ দললৈ যোগদান কৰাৰ যেটো জোৱাৰ সেইটো চাৰিওপিনে আমি 40টা সমিতি দেখিবলৈ পাইছো। আৰু এটা কথা স্পষ্ট যে এইবাৰ বিপিএফৰ নেতৃত্বতে হাগ্ৰামা মহিলাৰী সাহাবৰ নেতৃত্বত বিটিসিত এটা শক্তিশালী চৰকাৰ ছেপ্টেম্বৰ মাহতে হ'বলৈ গৈ আছে আৰু সেইটো স্পষ্টভাৱে ধৰিব পাৰি বিটিসি অঞ্চলৰ ৰাইজৰ এটাই মাত্ৰ বিকল্প এটা প্ৰমোদ বড়ো যে বিপিএফ দল হাগ্ৰামা মহিলাৰী আৰু হাগ্ৰামা মহিলাৰী একেদৰ চৰকাৰৰ আমলত যেনেকুৱা ধৰণৰ উন্নয়নৰ কাম কৰিছিল এইবাৰো ঠিক তেনেকুৱা ধৰণৰে উন্নয়ন হাগ্ৰামা মহিলা ডাঙৰীয়া বা বিপিএফ দলে চৰকাৰ গঠন কৰিব পাৰিব এই বিশ্বাস আস্থাটোৰ আগত ৰাখিয়ে ৰাইজে দলে বলে বিপিএফ দলত যোগদান কৰিছে। আমি তেখেতসকলক স্বাগতম জনাইছো। আগলৈও আমাৰ দলত বহুজন হাজাৰ হাজাৰ অন্যান্য দলবিলাকৰ পৰা যোগদান কৰিবৰ কাৰণে নিশ্চয় এই প্ৰক্ৰিয়াটো চলি থাকিব। আমি তেখেতসকলক আদৰি লৈ আমাৰ দলীয় এজন নিষ্ঠাবান কৰ্মী সতীৰ্থ হিচাপে তেখেতসকলক গণ্য কৰি পেলাই সন্মুখৰ নিৰ্বাচনত যুঁজ দিবৰ কাৰণে আমিও আগুৱাই যাম। দতমা সমষ্টিত বিজেপিয়ে কেণ্ডিডেট নিদিয়ে আপোনালোকে চাই থাকক। দতমা সমষ্টিত চাব 6জনকৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি সাধাৰণ সম্পাদক হোৱা 6জনকৈ ডাঙৰ ডাঙৰ নেতা এই দতমা সমষ্টিতে আছে। দতমা সমষ্টি নিখিল বড়ো ছাত্ৰ সন্থা ইউপিপিএল বিপিএফ সবৰ কাৰণে বড়োসকলৰ কাৰণে এই সমষ্টিটো খুব মানে সন্মানজনক এটা সমষ্টি আৰু তেনে ক্ষেত্ৰত য'ত নেকি নিখিল বড়ো ছাত্ৰ সন্থাৰ 6জনকৈ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক আৰু সভাপতি আছে এই সমষ্টিত নিখিল বড়ো ছাত্ৰ সন্থা বা ইউপিপিএল দলৰ কেণ্ডিডেট য'ত থাকিব নিশ্চয় বিজেপিয়ে কেণ্ডিডেট নিদিয়ে সেইটো মানে সেইটো আপোনালোকে নিশ্চয় মানে ধৰি ল'লেও ইয়াত কোনো অসুবিধা নাই আৰু নিদিয়ে। গতিকে আজিৰ দিনটোত দতমা সমষ্টিৰ ৰাইজে ইয়াত মানে বিপিএফ দলৰ বাহিৰে অন্য দল কৰি বা বিজেপি দল কৰি একো লাভ নাই। ইয়াত বিপিএফ দলৰ লগতে তেওঁলোকে চামিল হৈ পেলাই কাম কৰক মই তেখেতসকলক আহ্বান কৰিছো। ইতিমধ্যে আমাৰ মানে কেণ্ডিডেটৰ যিটো এপ্লাই কৰিবৰ কাৰণে সুবিধা দিয়া আছিল দতমা সমষ্টিত আমাৰ এইটোৱেই স্পষ্ট যে যোৱা বিগত দিনবিলাকত আমাৰ এটা বেয়া দিন আছিলে চৰকাৰত যিহেতু আমি নাছিলো আমাৰ চৰকাৰত নথকা সময়ত এমচিএলএ হিচাপে তেখেতে দতমা সমষ্টিৰ অধীনত আমাৰ বিপিএফ দলটো শক্তিশালী হিচাপে ধৰি ৰাখিছে। গতিকে যিসকল এমচিএলএ হৈ যোৱা বেয়া দিনবিলাকত দলৰ কাৰণে চেক্ৰিফাইচ কৰিলে কাম কৰিলে দলটো ধৰি ৰাখিলে তেখেতসকলক নীতিগতভাৱে আমি দলৰ পৰা এটা মানে জাষ্টিচ দিয়া ন্যায় বিচাৰ দিয়াৰ এটা আমাৰ নীতি গ্ৰহণ আমি কৰিছো আৰু ইয়াৰ কাৰণে দতমা সমষ্টিৰ প্ৰকাশ বসুমতাৰী ডাঙৰীয়া দেৱে নিশ্চয় টিকেট পোৱাটো খাটা আনুষ্ঠানিকভাৱে তেখেতক আমি মানে কেণ্ডিডেটৰ হিচাপে স্বীকৃতি প্ৰদান কৰি ঘোষণা কৰাৰ দায়িত্ব কেন্দ্ৰীয় কমিটি আমাৰ হাইকমাণ্ডৰ। গতিকে তেখেতে নিশ্চয় প্ৰকাশ বসুমতাৰী কেণ্ডিডেট দিবৰ কাৰণে ফাইনেলাইজেশ্যনৰ অথৰিটি হিচাপে সেই সময়ত ঘোষণা কৰিব আৰু প্ৰকাশ বসুমতাৰীক জিকি যোৱাৰ মানে তেখেতক কেণ্ডিডেট দি জিকাই দিয়াৰ পাছত তেওঁ জিকি গ'লে ইএম যে পাব
আৰু যে তেখেতক ইয়াৰ ব্যৱস্থা কৰা হ'ব ইতিমধ্যে আজি মিটিংখনতে হাগ্ৰামা মহিলা ডাঙৰীয়াদেৱে ঘোষণা কৰিছে কিয়নো আমি বেয়া দিনত আমাৰ দলৰ হৈ চেক্ৰিফাইচ কৰা দায়িত্ব লোৱা মানুহবিলাকক আমি প্ৰথম প্ৰাধান্য দিব লাগিব জাষ্টিচ দিব লাগিব ক্ষমতা প্ৰদান কৰিব লাগিব সুযোগ দিব লাগিব আৰু এই সুযোগ আৰু জাষ্টিচটো প্ৰকাশে নিশ্চয় পাব মই আশা ৰাখিছোঁ